আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব CMAAৰ কোনবোৰ ডিষ্ট্ৰিক্টৰ ইতিমধ্যে ট্ৰেইনিংটো আৰম্ভ হৈছে আৰু ক'ত ক'ত আৰম্ভ হ'ব বা এতিয়ালৈকে কোনবোৰ ডিষ্ট্ৰিক্টত হোৱা নাই নিশ্চয় আপোনালোকে জানিব পাৰিব। চাই থাকক। প্ৰথম কথা হৈছে আপোনালোকে ইতিমধ্যে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এই ট্ৰেইনিংটো কমপ্লিট কৰিছে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট কৰিলে নিশ্চয় কোনোবা এজন হেল্প হ'ব, মানে যিজনে জানিব বিচাৰি আছে যে মোৰ ট্ৰেইনিংটো ক'ত হৈ আছে বা কোনটো ডিষ্ট্ৰিক্টত ইতিমধ্যে ট্ৰেইনিং আৰম্ভ হৈছে জানিব পাৰিব, তো আপোনালোকে কমেণ্ট কৰি দিব। এতিয়া কোনবোৰ ডিষ্ট্ৰিক্টত অলৰেডি 23 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু প্ৰথম পৰ্যায়টো যে ট্ৰেইনিংটো শেষ হৈছে আপোনালোকে জানিব পাৰিব। চাই থাকক। গোলাঘাটৰ 23 তাৰিখৰ পৰা অলৰেডি ট্ৰেইনিংটো আৰম্ভ হৈছে, প্ৰথম পৰ্যায় শেষ হৈছে। তিনিচুকীয়াৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ট্ৰেইনিং। হাজোৰ, লখিমপুৰ, কোকৰাঝাৰ, চাউথ চালমাৰা, নগাঁও, হাইলাকান্দি, কাছাৰ, বৰপেটা এইখিনি ডিষ্ট্ৰিক্টৰ 23 তাৰিখৰ পৰা অলৰেডি ট্ৰেইনিংটো আৰম্ভ হৈছে আৰু প্ৰথম যিবিলাক বেনিফিচিয়াৰী আছিল তেওঁলোকে কমপ্লিট কৰিছে। তাৰপিছত বৰপেটা আছিলে, বজালী, ধুবুৰী, ডিমা হাছাও, কামৰূপ মেট্ৰ', তামুলপুৰ, চিৰাং এইখিনি ডিষ্ট্ৰিক্টৰ 23 তাৰিখত ট্ৰেইনিং আছিলে, তেওঁলোকে ট্ৰেইনিংটো কমপ্লিট কৰিছে ইতিমধ্যে। আৰু চৰাইদেউৰ আছিলে প্ৰায় 400 কেণ্ডিডেট তেওঁলোকে চিলেকশ্যন আছিলে, তেওঁলোকে ইতিমধ্যে 23 তাৰিখৰ পৰা আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত যিটো তেওঁলোকে ট্ৰেইনিং কমপ্লিট কৰিছে, এতিয়া বাকীখিনি আছে। আৰু তাৰপিছত গোৱালপাৰাৰ 23 তাৰিখৰ পৰা ইণ্টাৰভিউ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়তো যিসকলে চিলেকশ্যন আছিলে তেওঁলোকে ট্ৰেইনিংটো কমপ্লিট কৰিছে। ডিব্ৰুগড় আৰম্ভ হ'ব 18 অক্টোবৰৰ পৰা, তেওঁলোকৰ ট্ৰেইনিংটো আৰম্ভ হ'ব। ফিচাৰী যিসকল আছিলে চিলেকশ্যন পোৱা কেণ্ডিডেটসকল, তেওঁলোকৰ 18 অক্টোবৰৰ পৰা তেওঁলোকৰ ট্ৰেইনিংটো আৰম্ভ হ'ব ডিব্ৰুগড়ত। আৰু ডিব্ৰুগড়ৰ চিলেকশ্যন পোৱা কেণ্ডিডেট আছিলে 147 গৰাকী আছিলে, চিলেকশ্যন পোৱা কেণ্ডিডেট আছিলে, তেওঁলোকৰ ট্ৰেইনিংটো হ'ব 18 অক্টোবৰৰ পৰা। আৰু বাকীখিনি যিবোৰ ডিষ্ট্ৰিক্টৰ নাম মই কোৱা নাই, সেইবোৰ ডিষ্ট্ৰিক্ট এনেকুৱা নহয় কি সেইবোৰ ডিষ্ট্ৰিক্টৰ ট্ৰেইনিংটো আৰম্ভ হোৱা নাই বুলি আপোনালোকে নাভাবিব, কাৰণ আমি হয়তো ইনফৰ্মেশ্যন পোৱা নাই, সেইকাৰণে আপোনালোকক জনাব পৰা নাই। নিশ্চয় আপোনালোকে পাৰিলে খবৰটো লৈ ল'ব। আৰু বাকীখিনি যিখিনি মই জনাই দিছোঁ এইখিনি ডিষ্ট্ৰিক্ট অলৰেডি আৰম্ভ হৈছে ইণ্টাৰভিউ। বাকী আপোনালোকে যিসকলে ট্ৰেইনিং দিছে তেওঁলোকে কমপ্লিট কৰিলে আৰু নিশ্চয় আপোনালোকে কেনেদৰে কমপ্লিট কৰি নিশ্চয় জনাবলৈ চেষ্টা কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।